বন্ধু-বান্ধৱীসকল কি খবৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰো ভাল আৰু ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া মই ঢেঁকী দিবলৈ আহিছোঁ, পিঠা কেইটামান খুন্দিবলৈ আহিছোঁ। তাকে এতিয়া আজি ঢেঁকীয়ালৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব। এতিয়া আমি পিঠা খুন্দি আছোঁ। এয়া মন্যবৰ চালি আছে, মই ঢেঁকী দি আছোঁ। তাৰপাছত আমাৰ খুৰী আহিলে। খুৰী চাই দিয়ক, খুৰীয়ে এফালে পিঠা খুন্দিবলৈ এইবোৰ সজাই লৈছোঁ। মোক ঢেঁকী দিবলৈ লৈছে। খুৰী আপোনালোকে শুনক দেই, আমি যাওঁ। ঠিক আছে। এইয়া চাওক এৰোপ্লেনখন ইয়াত ৰখাই থৈছে, আমি চাবলৈ যোৱাই নাই, যাম আৰু। তিলখিনি ভাজি লৈছোঁ। লৈছোঁ এয়া তিল গুৰ মিহলাই ল'লোঁ আৰু এয়া পিঠা এইফালে টেৱা পাতি দিছোঁ জুইত। পিঠা পৰিছে, আপোনালোকক দেখালোঁ। এয়া পিঠা, উঠিছে এয়া মোৰ পিঠা বনাই হৈছেগৈ আৰু আধা আধি। এয়া চক নাইকিয়াও হৈছে। জুইত পুৰিছোঁ। চাই কিবা হৈছে একেবাৰে। এয়া আমাৰ উৰুকা ভোজৰ কাৰণে পূৰা ভোজ ভাত বনোৱাত দাইদেউহঁতে ভোজ ভাত বনাই আছে। এয়া চাওকচোন, এইফালে ভাত পাতিছে, এইফালে হাঁহৰ মাংস বনাই আছে আৰু এয়া আমি ৰাইজ অকল বহি চাই আছোঁ ভাত বনোৱা। এয়া আমাৰ ভোজ ভাত খাবলৈ হৈ গ'ল আৰু আমি সকলোবোৰ বহি ল'লোঁ আৰু ময়ো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ, চাই থাকিব। এয়া চাওক, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু লগতে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এয়া ৰাইজসকল পূৰা খোৱাত ব্যস্ত। এয়া শেহতীয়াকৈ খোৱাসকল আৰু এইফালে আমি বহি আছোঁ আৰু এয়া চাওক। ভোজ চোজ খোৱাৰ পিছত আমি এয়া বাচন চাচন ধুই আহি পূৰা জুই ফুৱাই আছোঁ আৰু এইফালে ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা মেজি এইফালে ৰাতিয়ে বনালে আৰু মই ৰাতিপুৱা শুই উঠিয়ে মেজিটো ভিডিঅ' এটা কৰি ৰাখিলোঁ আৰু এয়া শেষত মেজি জ্বলোৱা সময়ত এয়া চাওক, আমি সকলোৱে শাস্ত্ৰৰ ঘৰৰ পৰা আহি মেজি জুই ফুৱালোঁ। এয়া প্ৰসাদ খাব লৈছে আৰু বিলনীয়া চাই দিয়া আকৌ এইফালে দেখিছে বছৰেকৰ বিহু বুলি মেজি তলত সেৱা ধৰিছে। যি ভাবি সেৱা কৰিছে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হওক। নতুন বছৰটো যাতে তেওঁলোকৰ সপৰিয়াললৈ সুখৰ বাৰ্তা কঢ়িয়াই আনক, সকলো ভালে কুশলে থাকক। বৰ গতিৰ যি ৰাহুকেতু কিবা কিবি তীৰ্থ আছিলে সকলোখিনি আমাৰ মেজি জুইয়ে যেনেকৈ দাহ কৰে তেনেকৈ দাহ কৰক।
ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে